নমস্কাৰ, আসসালামু আলাইকুম। মোৰ এই ফেচবুক পেজটোৰ একমাত্ৰ উদ্দেশ্য হৈছে যে আপোনালোকক আইনীভাৱে সচেতন আৰু সঠিক তথ্যৰে শক্তিশালী কৰি তোলা। আমি আমাৰ সমাজত সঠিক তথ্যৰ অভাৱত বহু বিপথে পৰিচালিত হোৱা আমি দেখা পাওঁ। এজন দায়িত্বশীল নাগৰিক হিচাপে মোৰ দায়িত্ব হ'ল আপোনালোকক আইনৰ জটিল দিশবোৰ সহজকৈ বুজাই দিয়া। কিন্তু এই যাত্ৰাত আপোনাৰ সহায়ো সমানেই প্ৰয়োজন। যিখিনি জ্ঞান আপুনি লাভ কৰে সেই আইনী জ্ঞানখিনি বা তথ্যখিনি আপুনি আন 10জনৰ লগত শ্বেয়াৰ কৰাটো আপোনাৰ কৰ্তব্য। আৰু যিটো শ্বেয়াৰে বহুতো নিৰপৰাধী বা ভুক্তভোগীয়ে উপকৃত হ'ব। গতিকে এই আইনী সজাগতাৰ অভিযানত মোৰ সহযোগী হ'বৰ কাৰণে মোৰ এই ফেচবুক পেজ এডভোকেট ইনামুল আমিন আপোনালোকে ফ'ল' কৰি ৰাখিব পাৰে। আৰু যিসমূহ ভিডিঅ' আপোনালোকলৈ মই আগবঢ়াওঁ, যদি আপোনাৰ কামত নাহে তথাপিও আপুনি ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, যাতে যিকেইজন মানুহে এই বিষয়ে জ্ঞাত নহয় বা এই বিষয়ে তেখেতসকলৰ আইনী জ্ঞান জনাটো খুবেই প্ৰয়োজনীয়, তেখেতসকলৰ যাতে সহায় হয়। আহক আজিৰ এই অতি গুৰুত্বপূৰ্ণ বিষয়টোলৈ আগবাঢ়োঁ। আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই জাননী নোপোৱাকৈ 10 বছৰ বা 15 বছৰ ধৰি ডি ভোটাৰ হৈ আছে নেকি? অৰ্থাৎ ডাউটফুল ভোটাৰ হৈ আছে নেকি? আপোনাৰ ভোটাধিকাৰ কাঢ়ি লোৱা হৈছে নেকি? যদি আনচাৰটো য়েছ হয়, তেন্তে আজিৰ এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। আজি মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এনে এটা ঐতিহাসিক ৰায়ৰ কথা ক'ম, যিয়ে হাজাৰ হাজাৰ ডি ভোটাৰৰ বাবে আশাৰ দুৱাৰ মুকলি কৰিব পাৰে। চাওক, অসমত ডাউটফুল ভোটাৰ অৰ্থাৎ ডি ভোটাৰ শব্দটো এটা ডাঙৰ মানসিক বোজা। চৰকাৰী বিষয়াৰ এটা ডি আখৰে এজন মানুহৰ মৌলিক অধিকাৰ কাঢ়ি ল'ব পাৰে। কিন্তু সমস্যাটো তাত নহয় যে এজন মানুহক সন্দেহ কৰা হৈছে। সমস্যাটো হ'ল সন্দেহ কৰাৰ পাছত তেওঁৰ নিজৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ সুযোগ দিয়া হোৱা নাই। এজন ব্যক্তিক অনিৰ্দিষ্ট কালৰ বাবে ডি ভোটাৰ কৰি ৰখাটো আইনীভাৱে কিমান দূৰ গ্ৰহণযোগ্য? ইয়াৰ ওপৰতেই আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিলে। শ্যামউদ্দিন ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া গোচৰৰ ৰায়দান কৰোঁতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা কথা স্পষ্ট কৰি দিছিলে যে ডি ভোটাৰ মৰ্যাদাটো কেৱল এটা সাময়িক ব্যৱস্থাপনা বা টেম্পৰাৰী মিজাৰ হয়। ইয়াক কেতিয়াও বছৰ বছৰ ধৰি চলাই ৰাখিব নোৱাৰি। যদি এজন ব্যক্তিৰ 10, 15, 20 বছৰ ধৰি সন্দেহজনক বুলি তেখেতৰ ভোটাধিকাৰ কাঢ়ি লোৱা হয় আৰু গোচৰটো বিচাৰৰ বাবে পঠোৱা নহয়, তেন্তে সেয়া চৰম অন্যায় কৰা হয়। আদালতে সেই গোচৰটোত কৈছিলে যে যিজন ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ অৰ্থাৎ ইয়াৰোৱে তেখেতক যদি সন্দেহ কৰে, তেতিয়াহ'লে 30 দিনৰ ভিতৰত তেখেতৰ যি ফাইল সেই ফাইলটো বৰ্ডাৰ এছ-পিক পঠাই দিব লাগিছিলে। আৰু সেই বৰ্ডাৰ এছ-পিয়ে সেই ফাইলটো পোৱাৰ 30 দিনৰ ভিতৰত ফৰেনাৰ্ছ ট্ৰিবিউনেল অৰ্থাৎ FT-লৈ প্ৰেৰণ কৰিব লাগে। আৰু সেই শ্যামউদ্দিন কেছটোত 60 দিনৰ এটা প্ৰক্ৰিয়া কোৰ্টে বান্ধি দিছিলে, যিটো প্ৰক্ৰিয়াৰে সেই কেছ আগবাঢ়ি যোৱাৰ কথা কৈছে। কিন্তু মানুহে 15-20 বছৰ ধৰি অপেক্ষা কৰিয়ে থাকে, কোৰ্টৰ পৰা বা থানাৰ পৰা কোনো ধৰণৰ ৰেফাৰেঞ্চ তেখেতসকলে লাভ নকৰে। এতিয়া প্ৰশ্ন হয়, যদি আপুনি জাননী পোৱা নাই, তেন্তে আপুনি এতিয়া কি কৰিব লাগিব? হাত সাৱটি আপুনি বহি থাকিলেতো নহ'ব। আপোনাৰ হাতত দুটা শক্তিশালী পথ আছে। প্ৰথম পদক্ষেপটো হৈছে যে জিলাৰ যি ইলেকশ্যন ব্ৰাঞ্চ আছে আপুনি তালৈকে যাব লাগিব। তাৰপিছত যিজন SP বৰ্ডাৰ আছে তেখেতৰ অফিচত খবৰ ল'ব যে আপোনাৰ নামত কোনো ধৰণৰ ৰেফাৰেঞ্চ কেছ হৈছে নেকি। বহু সময়ত কি হয়, জাননী থানাতে পৰি থাকে বা কেতিয়াবা হেৰাই যায়। দ্বিতীয় পদক্ষেপটো হৈছে যে যদিহে ডিপাৰ্টমেণ্টে কাম কৰা নাই, তেন্তে আপুনি উচ্চ ন্যায়ালয়ত মেণ্ডামাছ ৰিট পিটিশ্যন দাখিল কৰিব পাৰে। আৰু এই ৰিট আবেদনৰ জৰিয়তে আদালতে চৰকাৰক নিৰ্দেশ দিব যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত, ধৰক 2 মাহ বা 3 মাহৰ ভিতৰত আপোনাৰ যি গোচৰ বা সেই ৰেফাৰেঞ্চটো FT-লৈ পঠাব লাগে বুলি। ইয়াৰ ফলত আপুনি নিজৰ নথি পত্ৰ লৈ আদালতত থিয় হ'বলৈ সুযোগ পাব। আৰু এবাৰ ভাৰতীয় বুলি আপুনি ৰায় পালে আপোনাৰ নামৰ পৰা চিৰদিনৰ কাৰণে ডি আখৰটো আঁতৰি যাব। মনত ৰাখিব, আইন জনাটো প্ৰথম আপোনাৰ সুৰক্ষা। যদি আপোনাৰ লিগেচি ডাটা ঠিক আছে, 1951 বা 1971ত আপোনাৰ নাম বা আপোনাৰ দেউতা বা আপোনাৰ ককাৰ নাম আছে, তেন্তে আপুনি ভয় কৰাৰ কোনো কাৰণ নাই। ডি ভোটাৰ হোৱাটো বিদেশী হোৱাটো নুবুজায়। ই কেৱল এটা প্ৰক্ৰিয়া। যিমান সোনকালে আপুনি আইনী যুঁজত নামিব, সিমান সোনকালে আপুনি আপোনাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰি ৰাখিব পাৰিব। আজিৰ এই তথ্যখিনিয়ে আপোনাৰ বাবে কিমান ফলপ্ৰসূ হৈছে আপুনি কমেণ্টত জনাবলৈ নাপাহৰিব। যদি আপোনাৰ চিনাকি কোনোবাই এনেকুৱা সমস্যাত পৰি আছে, তেন্তে তেখেতক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। মনত ৰাখিব, সঠিক আইনী পথেই হৈছে ন্যায় লাভৰ প্ৰথম উপায়। আজিলৈ ইমানেই, ধন্যবাদ।